মানে সন্তোষে এতিয়া ডকাইতিৰ কথা ক'ব গৈ আছে। এই ল'ৰাকেইটা বন্দুকৰ নালে দি মাথাত মাৰি দিলে। তেতিয়া আপোনাৰ SP আছিল, আপোনাৰ ভাস্কৰজ্যোতি মহন্ত ছাৰ আছিল। মই কিটো কাপোৰ পিন্ধি আছিল, কি আছিল এইগিলা মাৰিব কওঁতে এতিয়াতো কি কৰোঁ। 6 মাহমান পিছত থানাত মাতিছে, আমাকতো মাৰিব এতিয়া হেৰি কৰিব। তেতিয়া মই ক্লাছ 4 স্কুল বাদ দিছিলোঁ দেই। মই সন্তোষে দালালিও কৰিছিলে। গুৱাহাটী প্ৰেছ ক্লাব কোৱা হয় গুৱাহাটীত কৰ্মৰত সংবাদ প্ৰতিষ্ঠানসমূহত কাম কৰা লোকসকলৰ দ্বিতীয় ঘৰ, আৰু এই দ্বিতীয় ঘৰখনৰে এজন লোক সংবাদদাতা, দৰ্শক আৰু বিভিন্ন প্ৰতিষ্ঠানসমূহৰ যোগসূত্ৰ অৰ্থাৎ সকলোকে সন্তোষ কৰিব পৰাকৈ সন্তোষ মাহাতো। চিনি গুণে নাপায় সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত আজিকালিৰ নপ্ৰজন্মৰ কথা বাদেই দিলোঁ। বহু পুৰণি জ্যেষ্ঠজনকো হয়তো বহুতে চিনি নাপাব পাৰে, কিন্তু সকলোকে সন্তোষ দিয়া এই সন্তোষক কিন্তু সকলোৱে চিনি পায়। আৰু আজি মোৰ বিভিন্ন খবৰত সন্তোষ মাহাতো। সন্তোষৰ লগত কথা পাতিম, বুজিম তেওঁৰ মনৰ কথা, কিদৰে তেওঁ সকলোকে সন্তোষ দিয়ে, কিদৰে তেওঁ ডকাইতৰ কবলৰ পৰা বহু পৰিমাণে ডকাইতি ধন মোকলাই আনিছিলে। কিন্তু তাৰ আগতে সন্তোষৰ প্ৰকৃত পৰিচয় জানিব বিচাৰিম সন্তোষৰ মুখেৰে। সন্তোষে গুৱাহাটীত কেনেকৈ আহিল, কিয় আহিল, বা কেনেকৈ এই সংবাদ ক্ষেত্ৰখনৰ লগত আপুনি জড়িত হ'ল? মই তেতিয়া বহুত সৰু আছিলোঁ। তাৰমানে আমাৰ ঘৰ ইয়াতে প্ৰেছ ক্লাব অপজিটতে, ইয়াতে আপোনাৰ চেনেহী বাইদেউহঁতৰ কেম্পাছত ভাড়া ঘৰত আছিলোঁ। তেতিয়া মোৰ বয়স 8 বছৰমান তেনেকুৱা। কিমান চনমানৰ কথা হ'ব পাৰে? এইটো প্ৰায় 95, 93 তেনেকুৱা। মই সৰু আছিলোঁ তেতিয়া দেই। তেতিয়া প্ৰেছ ক্লাব আগতেতো প্ৰেছ ক্লাব আপোনাৰ এনেকুৱা আছিল, তাৰ ৰছীৰে ফেন বান্ধা আছিল, টিউবলাইট ৰছীৰে বান্ধা, মানে খুব এটা ভাল পৰিৱেশ নাছিল। এক চাইডে জংঘল, আমাৰ বাবুল দা বুলি মানুহ এজন আছিল, বেক চাইডে চোৱা চিতা কাম কৰিছিল। তেতিয়া সৰুতে আহোঁ, তাৰমানে মিটিং চিটিং হ'লে মিঠাই পেকেট বিলে যে, মিঠাই পেকেট বিলালে ধৰক খাব মন যায়। আহিলেও অলপ কিবা এটা কৰিব দিব দে, ধৰক কোনোবা তামোল আনি দে, কিবা আনি দে, অলপ এইটো চাফা কৰি দে বুলি ক'লে তেনেকৈ আৰু তেনেকৈ আহি বহোঁ, মিঠাইটো খাব পাওঁ, লগত 10 টকা এটা পাই যাওঁ, আৰু এইটো কৰি দিয়া বিনো 10 টকামান দিয়ে। তেতিয়া 10 টকাৰ মোৰ বহুত তেতিয়া সৰুতে। সেই তেনেকৈ আহি থাকিলোঁ। তেতিয়া মই ক্লাছ 4ত পঢ়ি থাকোঁতে মই এইফালৰ পৰা স্কুলৰ পৰা আহি থাকোঁতে কি হ'ল, আপোনাৰ এতিয়া ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংক নামটো, আগতে ৰিলায়েন্স বেংক আছিল এইটো। মই স্কুলৰ পৰা আহি থাকোঁতে এইফালৰ পৰা 3জন মানুহ RX 100 বাইকত আহিছে। আৰু এইটো কেতিয়াৰ ঘটনা? যেতিয়া আপুনি প্ৰেছ ক্লাবত কৰ্মৰত নহয়, প্ৰেছ ক্লাব এনেই সাজোৱা কৰিছিলোঁ। মই প্ৰেছ ক্লাব কৰ্মৰত নহয়, এনেই জাষ্ট আহোঁ, বহু মিঠাই খাওঁ, কিবা এটা দিয়ে। মানে সন্তোষে এতিয়া ডকাইতিৰ কথা ক'ব গৈ আছে। নহয়, মই ইয়াতে কেনেকৈ মই বাদ দিলোঁ, মানে স্কুল বাদ দিলোঁ, কেনেকৈ মই প্ৰেছ ক্লাবত আহিলোঁ। তেতিয়া ধৰক তেনেকুৱা 3জন মানুহ বাইকত আহিছে, আহি কিনে মানুহ এজন বেগ লৈ গৈছে, ডাঙৰ VIP এটা লৈ, মানে বেংকত সোমাব আৰু ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংক। তেতিয়া আগতে ৰিলায়েন্স বেংক আছিল। তেতিয়া সোমাব লওঁতে এই ল'ৰাকেইটা বন্দুকৰ নালে দি মাথাত মাৰি দিলে। মাৰি দিওঁতে কি হ'ল, মানুহজন পৰি গ'ল। এহেঁতে বেগটো লৈ বাইকত বহি যাব লওঁতে বাইকখন পৰি ক্লাছটো ভাঙি থাকিল, বাইকখন লৈ যাব নোৱাৰিলে। এহেঁতে ইয়াৰ পৰা দৌৰি গৈ আমাৰ যোনটো পেট্ৰল পাম্পটো আছে তাৰ ওচৰত গৈ আমাক বন্দুক দেখাইছে। বন্দুক দেখানকৈ কস্তুৰী হোটেল এখন আছিল ওচৰতে, কস্তুৰীৰ পৰা কেইজনমান ল'ৰা দৌৰি আহি কিনে এনেকৈ হাত ভৰাইছে। এহেঁতে ভাবিছে ইয়াৰ লগতো বন্দুক আছে। VIP টো এৰি দিলে। VIP টো মই তাতে ধৰি ৰখি আছোঁ। তেতিয়ালৈকে গম নাপাওঁতে কি আছে বস্তুটো, চবেই দৌৰি গৈছে, মই লগত দৌৰি গৈছোঁ। তেনেকুৱা মানুহজন সোমাই মেলি আমাৰ লেম্প ৰোডত সোমাই গ'ল। আমাৰ ফিল্ড এখন আছিল আগতে, আপোনাৰ এই লাল ফিল্ড বুলি কৈছিলে। এইখিনি ফিল্ড এখন সোমাই ড্ৰাইভাৰক বন্দুক থাকে গাড়ী লৈ পলাই গ'ল 3জনে। পিছত বেংকৰ মানুহখিনি দৌৰি আহিছে, এই ভাল কাম কৰিছে, মানে দেহাত মানে থাপাই কৰিছে আৰু ভাল কাম কৰিছে। তেনেকৈ আহি লৈ যোৱাৰ লগে লগে তেতিয়া আপোনাৰ SP আছিল, আপোনাৰ ভাস্কৰজ্যোতি মহন্ত ছাৰ আছিল। তেতিয়া তেনেকুৱা আহি আমাক ধৰক বেংকৰ পৰা 500 চবকে দিলে, ভাল কাম কৰিছোঁ। তেনেকুৱা কৰি তাৰপিছত 3 দিনমান পিছত আমাক মাতিলে বেংকত, চবকে সম্বৰ্ধনা জনাইছে। কোনটো বেংকত? আপুনি ৰিলায়েন্স বেংক, এতিয়া নামটো ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড, আগতে ৰিলায়েন্স বেংক আছিল। তেতিয়া বেংকত মাতিলে, চবকে চাৰ্টিফিকেট এটা দিলে, গামোচা দিলে, গোটেইকেইজন চাইকেল এটা ৰেঞ্জাৰ চাইকেল। তেতিয়া মই স্কুল পঢ়োঁতে ভাবিছিলোঁ, ভগৱান মোকো এটা চাইকেল দে, মানে লগৰ এটা চাইকেল নাই, মোৰ চাইকেল নাই। তেনেকৈ ভগৱান দিয়া বুলি তেনেকৈ মোক মিলাই দিছিল দেই। তেনেকৈ চাইকেল পালোঁ, চাইকেল দি স্কুল অহা যোৱা কৰোঁ। তেতিয়া ধৰক পেপাৰ কিছুমান ফটো ওলাইছিল। তেতিয়া মই কিটো কাপোৰ পিন্ধি আছিল, কি আছিল, এইগিলা চেনেল নাছিল তেতিয়া। পেপাৰ ওলোৱাৰ লগে লগে এতিয়া আমাক চবেই ভয় খুৱাই দিলে। এই ল'ৰাকেইটাৰ পলাইকেইজনক বিচাৰি আছে, মাৰিব কওঁতে এতিয়াতো কি কৰোঁ। তাৰপিছত তেনেকুৱা কৰি আমাক একবাৰ 6 মাহমান পিছত থানাত মাতিছে। সিহঁতে 7জনমান ধৰি আনিছে লটাইল থানাই।
থিয় কৰি দিছে আমাৰ মুখৰ কাপোৰ বান্ধি লৈ গৈছে আমাক চিনাক্ত কৰিব যে কিতাপ হয় নহয় তাৰে এজনক দেখা পাইছিলোঁ দেখাৰ পোৱাৰ পিছত বাকী দুজন যোনজন বাকী আছিল আমাকতো মাৰিব এতিয়া হেৰি কৰিব তেতিয়া মই ক্লাছ 4 স্কুল বাদ দিছিলোঁ দেই মই ক্লাছ 4 স্কুল বাদ দিলোঁ এতিয়া কি কৰোঁ তেতিয়া ৰবীন্দ্ৰ ভৱন আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰী পিচি চৰকাৰ আহে যাদুঘৰ তেতিয়া আমি 5 টকা চিপছ 10 টকাকৈ বিক্ৰী কৰোঁ 10 টকীয়া চিপছ 15 টকা 10 টকীয়া 15 টকা তাৰমানে বিক্ৰী কৰি ধৰক ডেইলি মই 400-500 টকা মই ধেমালিৰ সুৰতে কৈছোঁ সন্তোষে দালালিও কৰিছিলে ধেমালিৰ সুৰত কৈছোঁ তেতিয়া মই ধৰক নহয় আপুনি ইয়াৰ পৰা দোকানলৈকে যাওঁতে ধৰক আধা ঘণ্টা সময় লাগিব মই আপোনাক আনি দিছোঁ তাৰ পিছত 5 টকা এটা লৈছোঁ মই ভাল 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 তেনেকুৱা ধৰক মই বিক্ৰী কৰিছোঁ তেতিয়া 500-600 টকা ডেইলি কাম সময় ৰাহি কৰাইছিল এইটোৱে মানে ৰাইজক সন্তোষ মানে আধা ঘণ্টা যোৱাত মোক 5 টকা মই আপোনাক বস্তু আনি দিছোঁ মই তাতে মই এইটো মানে খুব এটা হেৰি নহয় মোক কাম কৰি দিয়াৰ কাৰণে বিনিময়তে লৈছোঁ মই এনেই লোৱা নাই তাৰপিছত তেনেকুৱা কৰি ডেইলি 500 টকা 600 টকা ইনকাম কৰোঁ ঘৰত দেউতা ভাবে ল'ৰাটোক স্কুলত পঠাই ক'ত যায় আৰু পকেটত পইচাও তাৰ থাকে কিবা বেয়া কাম চাম কৰে নেকি ভাবি থাকে তাৰপিছত নাই আকৌ ইয়াৰ পৰা যাওঁতে স্কুল ড্ৰেছটো লৈ যাওঁ লৈ আকৌ খুলি বেগত ভৰাই দোকানটোত থৈ দিওঁ য'ৰ পৰা বস্তু লওঁ তেনেকুৱা কৰি তাৰপিছত প্ৰেছ ক্লাবত আহোঁ আহি তেনেকুৱা কৰি তেতিয়া পনেতাত আছিল ৰাজগুৰু ছাৰ আছিল তেতিয়া তেনেকুৱা কৰি তেতিয়া ধৰক আগতে হেৰিৰ মিটিং বেছি আছিল বাৰ্তাজীৱীৰ মিটিং হয় খানা পাতে ইয়াতে নিজে বনায় খানা চানা তেতিয়া কেণ্টিন চেণ্টিন নাছিল তেতিয়া সেই তেনেকৈ থাকি তাৰপিছত নৱদা আহিল নৱদাৰ দিনত মই কাম পালোঁ তেতিয়া মই ধৰক প্ৰায় 2000 মান টকা দৰমহা আছিল তেনেকুৱা তাৰ আগতে মই আমবাৰী এখন দোকান কাম কৰিছিলোঁ চিকমিক বুলি এখন দোকান আছিল তাতে 700 চিকমিক বুলি তাতে 700 দৰমহাত কাম কৰিছিলোঁ ইলেক্ট্ৰনিক্সৰ দোকান আছিল 700 তাৰপিছত তেনেকুৱা কৰি আহিলোঁ প্ৰেছ ক্লাবত তেনেকুৱা কৰি মোক ৰাখি দিলে আৰু তেনেকুৱা কৰি আজি এটা পৰ্যায় পালোঁ তেনেকুৱা ধৰক এতিয়া বহুত ডেভেলপ হ'ল প্ৰেছ ক্লাব আগৰ যিটো আছিল তেনেকুৱা আগতছে বেছি ভাল হ'ল মানে এনেকৈ আহি সন্তোষ এতিয়া গুৱাহাটী প্ৰেছ ক্লাবৰ মুখ্য মেইন মানুহজন বুলি ক'লেও কোৱা নহ'ব পিন এটা পৰিলেও সন্তোষ কিবা এখন ফালিলেও সন্তোষ যিকোনো কথা হ'লেও প্ৰথমতে সন্তোষকে বিচাৰিব সকলোৱে সন্তোষ লভিবলৈ চবৰ লগত মিলি চলাৰ কাৰণে আজি মই থাকিব পাৰিছোঁ নামটো যেনেকুৱা তেওঁৰ কৰ্মও তেনেকুৱা সন্তোষ মই আৰু এটা কথা শুনিছোঁ আপোনাক ৰাষ্ট্ৰপতি পদবীৰ কাৰণে কিবা মনোনীত কৰা মোক ৰাষ্ট্ৰপতি পুৰস্কাৰ যেতিয়া ডকাইত ধৰিছিলোঁ মই চবতছে সৰু আছিলোঁ তেতিয়া চবতছে সৰু থকাৰ কাৰণে মোক মহিলা কমিটিৰ পৰা চাৰ্টিফিকেট এটা দিছিল 200 টকা নগদ পইচা দিছিল আৰু এটা প্ৰাইজ এটা দিছিল তেতিয়া মোক ৰাষ্ট্ৰপতিত মহিলা কমিটিয়ে ক'লে এটা নাম বস্তু চব লিখি মেলি দিছোঁ তহঁতে থানাৰ পৰা চাইনটো লৈ আহ তেতিয়া লতাগিল থানা চাইনটো নিদিলে মোক চাইনটো নিদিলে মানে নিদিয়াৰ কাৰণ মানে এতিয়া যদি পুলিচ ওচৰত থানা থাকোঁতে যদি ডকাইত হয় আৰু আমি সৰু ল'ৰা যদি ধৰিব লাগে তেতিয়া তাহাঁতৰ বদনাম এটা হ'ব বস্তুটো এই বদনাম হোৱাৰ কাৰণে চাইনটো নিদিলে এই নিদিয়াৰ কাৰণে বস্তুটো মোৰ নহ'ল মানে নহ'লে মোক ৰাষ্ট্ৰপতি পুৰস্কাৰৰ কাৰণে মহিলা কমিটিক নিজে কৈছিল যে আমাক লিখি দিছে গোটেই চাইনটো জাষ্ট থানাৰ চাইনাৰ চিলটো মাৰি দিলে আমি পঠিয়াই দিম আৰু চবতছে সৰু থকাৰ কাৰণে বাকী মই 4জন আছিল দে বাকী 4জন ডাঙৰ মানুহ আছিল মানে মোতছে চিনিয়ৰ তেওঁৰ লগত তেতিয়া বয়স আছিল কিজানি 30-35 মোৰ বয়স আছিল কেইটা 13-14 মান তেনেকুৱা আছিল তেতিয়া মানে তেওঁলোকৰ কাৰণে মই যে চবচে সৰু থকাৰ কাৰণে মোক এইটো কৈছে ৰাষ্ট্ৰপতি পুৰস্কাৰ মই পঠাম আমি কিন্তু থানাটো চাইন নিদিলে আমাক আগতে হয়তো এনেকুৱা পৰিৱেশ হৈ গৈছিল কিন্তু আজিকালি আৰক্ষী বিভাগত বহু বৰমূৰীয়াই এনেকুৱা ধৰণৰ কামক কিন্তু উৎসাহ জনায় তেওঁলোকে আমি ক'ব নালাগে তেওঁলোকে নিজাববীয়াকৈ এনেকুৱা ধৰণৰ যদি কৰ্ম দেখে বা কিবা কাম দেখে তেতিয়াহ'লে এনেকৈ প্ৰস্তাৱ আগবঢ়ায় আগৰ কথা আৰু এতিয়াৰ কথা সুকীয়া আৰু কিবা আপোনাৰ মেমৰি খুব ভাল লগা প্ৰেছ ক্লাবৰ ভাল লগা কিবা মেমৰি এইখিনি মুহূৰ্তত কিবা মনত পৰিছে নেকি তেনেকুৱাতো বহুত আছে বহুতক পাইছোঁ বহুত ছিনিয়ৰ জ্যেষ্ঠ সাংবাদিক আছে যোন মোক ভালমতে চিনিবা মোক ভালো পায় তাতে মোক বহুত ভাল পোৱা মানুহ আছে আৰু মই কাৰো লগত এইটো মানে তেওঁৰ লগত ভাল তেওঁৰ লগত বেয়া বুলি নহয় মই চবৰ লগতে মিলাই চলোঁ বস্তুটো যদি মই কাম কৰিব লাগিব মই মিলাই চলিব লাগিব এতিয়া ধৰক বোলে এইটো সঁচক এইটো বেয়া পায় এইটো তেওঁলোকৰ মেটাৰ মোৰ কাৰণে চব হাউচ মোৰ কাৰণে একদম মৰমৰ মোৰ চবলতে ভাল মই তেনেকুৱা আগৰ পৰা কৰি গৈছোঁ তেনেকুৱা কৰি যাম আৰু যিমান দিন পাৰোঁ আৰু বস্তুটো আৰু সন্তোষে বিয়া কৰাইছে নেকি নাই কৰোৱা নাই মানে ছোৱালী পোৱা নাই নেকি ছোৱালী পোৱা নাই ভাবা নাই ভণ্টিৰ বিয়া দিয়া পিছত মোৰতো চিন্তা কৰিম তাৰ মানে এনেই যদি ভাবিছেও আপুনি কি সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত ছোৱালী বিচাৰিব নে এনেই বেলেগ বিভাগত ক'ব নোৱাৰোঁ ক'ত কি লিখা আছে কপালত বিয়াৰ কথা ক'ত কেতিয়া কি হয় ক'ব নোৱাৰি কিন্তু আপুনি যেহেতু বেছিভাগ সংবাদ ক্ষেত্ৰখনৰ লগতে জড়িত থাকোঁ আপোনাৰ কেতিয়াবা মন নাযায়নে যে মই এজন সাংবাদিক হ'ব যাওঁ কোনোবা এটা বিভাগত নাই এটা সময়ত মোক কেইজনমান ভিডিঅ' জাৰ্নেলিষ্টে মোক কৈছিল যে মোক কেমেৰা শিকাওঁ
তই কি কয় বোলে কেমেৰা শিক ভাল দৰমহা পাবি চেনেলত পাবি মই তেতিয়া ভাবিছিলোঁ দে মোক বহুতজনে কৈছিল কিন্তু মই ভাবিলোঁ চব যদি চেনেলতে যায় প্ৰেছ ক্লাবটো কোনোবাটো কৰি থাকিব লাগিব মই এই বুলি মই এতিয়া এটা হাউচত ধৰক মই এতিয়া ধৰক কি কয় নিউজ লাইট গ'লোঁ DY বা প্ৰতিদিন টাইম বা প্ৰাগ যিকোনো চেনেল তাতে মই এটা চেনেল মানুহ হৈ যাম কিন্তু ইয়াতে থাকিলে মই চবৰ মানুহ হৈ আছোঁ মই তেতিয়া মই এই বস্তুটোৱে আচলতে নামটো আকৌ কৈ দিছোঁ সন্তোষ এটা চেনেলকে সন্তোষ কৰিব বিচৰা নাই প্ৰত্যেকটো চেনেলকে এইটো মই এটা হাউচৰ হৈ থাকিব বিচৰা নাই তাৰমানে ইয়াতে থাকিলে চবকে লগ পাম আৰু মই যোনটো হাউচত যাম তাহাঁতে মোক মানে এই মৰমটো দিব যে সন্তোষ প্ৰেছ ক্লাব পাইছে বুলি এই নিউজ লাইভৰ পৰা DYৰ পৰা বা কোনোবা চেনেলৰ পৰা অহা বুলি ক'লে মানে খুব এটা হেৰি নহ'ব বস্তুটো মানে এটা গ্ৰুপে ভাল পাব কিন্তু মই প্ৰেছ ক্লাবৰ গ'লে গোটেইকেইজন ধৰক ভিডিঅ' জাৰ্নেলিষ্ট হওক ৰিপৰ্টাৰ হওক বা ডেস্কৰ মানুহ যিখন চিনি পাওঁ গোটেইকেইটা মই ৰেছপন্সটো পাম তাৰমানে সেইকাৰণে মই প্ৰেছ ক্লাবত থাকি গ'লোঁ আৰু কাৰ্যালয়ৰ ভিতৰত থকা বহুখিনি লোকেও কিন্তু আপোনাক চিনি পায় পায় মোক প্ৰায় ধৰক মই ক'লোঁ মই আজি প্ৰায় 30 বছৰ মই সাংবাদিকে নহয় আপোনাক বিভিন্ন ক্ষেত্ৰত থকা বিভিন্ন ব্যক্তিৰ লগতে মই ৰিচেণ্টলি আপোনাৰ ফটো বহুত দেখিছোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত দেখিছোঁ প্ৰফুল্ল মহন্তৰ লগত তেনেকুৱা বহুত পাইছোঁ শক্তি কাপুৰৰ লগত আছে তেনেকুৱা বহুত চেলিব্ৰিটি আহিছে দেই প্ৰেছ ক্লাবত তেনেকুৱা বহুত কেইটা ফটো আছে মানে মই কেতিয়াবা ফটো পালে আপোনাক দিম মই বস্তু মানে মোৰ দুই এখন মই দেখিছোঁ বাৰু তেনেকুৱা মানে বহুতকেইটা চেলিব্ৰিটিও পাইছোঁ বা ভাল ডক্টৰ পাইছোঁ ভাল লেখক পাইছোঁ মামনি বাইদেউত মোক ভালমতে পাইছিল গোহাঁই ছাৰ আছে গোহাঁই ছাৰ মোক প্ৰেছ ক্লাবলৈ এষাৰ মাত দি যায় বস্তু মানে তেনেকৈ বহুত আছে চবৰ নাম এতিয়া মন নপৰিব পাৰে কিন্তু মোক এষাৰ মাত দি যায় মানে মোৰ এইটো নাচাওঁ যে মই তেওঁ মোক কিবা বেয়াকৈ কৈছে নেকি বা ভালকৈ কৈছে নেকি মই তেওঁক ৰেচপেক্ট দিলে মই ৰেচপেক্ট পাওঁ এই বস্তুটো মই তেনেকৈ যোৱাকালিও গোহাঁই ছাৰ আহিছিল যোৱাকালি কিতাপ অনুষ্ঠান কৰিব আহোঁতে তেওঁ ধুনীয়াকৈ মাতষাৰ দি গৈছে মানে তেনেকৈ বহুত ছিনিয়ৰ লেখক বা সাংবাদিক বা ডক্টৰ যিমানখিনি মানুহ গোটেইখিনি মানুহ মোক মই ভাল পাই বুলি মই ভাবোঁ মই সাক্ষাৎকাৰটো আৰম্ভ কৰাৰ আগতে সন্তোষে কৈছিলে মোৰ মুখেদি একো কথা নোলাব আপুনি বা কি সোধে কি নুসুধে মোৰ একো নোলাব কিন্তু এতিয়া সন্তোষে যিখিনি কথা কৈছে বহু কথাই কৈছে সন্তোষৰ পৰা শুনিবলৈ আৰু আমাৰ বহুত থাকিল কিন্তু আমাৰ সময়ৰ অভাৱ গতিকে কম সময়ৰ ভিতৰত সন্তোষে এইখিনি কথা কৈছে সন্তোষৰ লগত আকৌ কথা হ'ম আকৌ তেওঁৰ মনৰ কথা বুজিম কিন্তু পৰৱৰ্তী সময়ত আজিলৈ নমস্কাৰ এই এপিছডটো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ